সকলোৰে জীৱনত এজন বিশেষ বন্ধুৰ বহুত বেছি প্ৰয়োজন। যাৰ আগত কথা ক'বলৈ আপুনি দুবাৰ ভাবিব নালাগে, আপোনাৰ মনত যি আহিছে তাকে খুলি ক'ব পাৰে। কাৰ আগত কৈ আছোঁ, কি ক'ম, কেনেকৈ ক'ম, ভাল পাবনে, বেয়া পাবনে, কিবা আৰবেৰ ৰাখি ক'ব লাগিবনে, সেইবোৰ একো নভবাকৈ যেতিয়া আপোনাৰ মনত যি আহে, যেনেকৈ আহে তেনেকৈ যিজন ব্যক্তিৰ আগত আপুনি ক'ব পাৰে, সেইজনেই আপোনাৰ প্ৰকৃত বন্ধু। কিন্তু এনেকুৱা নহয় যে সেই বন্ধুজন অকল আপোনাৰ ক্লাছমেট, কলেজ ফ্ৰেণ্ড, স্কুল ফ্ৰেণ্ড সেইবোৰে তাৰ মাজৰে কোনোবা এজন হ'ব লাগিব। সেইজন আপোনাৰ পৰিয়ালৰ সদস্যও হ'ব পাৰে বা আপোনাৰ পাৰ্টনাৰো হ'ব পাৰে। কিন্তু এজন বিশেষ ব্যক্তিৰ বহুত বেছি প্ৰয়োজন, যিজনৰ আগত আপুনি সকলো নিজৰ মনৰ সকলো কথা খুলি আৰবেৰ নোহোৱাকৈ ক'ব পাৰে, সুখত হাঁহিব পাৰে, দুখত কান্দিব পাৰে, সুখ দুখ যিজনৰ লগত ভগাই ল'ব পাৰে। আছেনে আপোনাৰ জীৱনত তেনেকুৱা বিশেষ ব্যক্তি? কোন বাৰু সেইজন আপোনাৰ? নিশ্চয় কমেণ্ট কৰি জনাবচোন।